আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর পৰা বর্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, রমজান মাহৰ রোজাৰ পিছত সৰ্ব উত্তম রোজা হৈছে মুহৰৰমুল হাৰামৰ রোজা অৰ্থাৎ আশুৰাৰ রোজা। আকৌ কৈছে ফৰজ নামাজৰ পিছত সৰ্ব উত্তম নামাজ হৈছে ৰাতিৰ নামাজ অৰ্থাৎ তাহাজ্জুদৰ নামাজ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে রমজান মাহৰ ফৰজ রোজাৰ পিছত সৰ্ব উত্তম রোজা হৈছে আল্লাহৰ মাহ মুহৰৰমুল হাৰামৰ মাহৰ আশুৰাৰ রোজাৰ ফজিলত বহুত বেছি বৰ্ণনা কৰিছে। সেয়েহে আমি যাতে এই মুহৰৰমুল হাৰামৰ রোজা অৰ্থাৎ আশুৰাৰ রোজা দুটা যাতে আমি সকলোৱে ৰাখিবলৈ চেষ্টা কৰোঁ, ইনশাআল্লাহ নিয়ত কৰোঁ, ইৰাদা কৰোঁ, আৰু আমি সকলোৱে যাতে 5 ওয়াক্ত নামাজ পঢ়াৰ বাবে চেষ্টা কৰোঁ, যাতে সকলোৱে 5 ওয়াক্ত নামাজ জামাতৰ সৈতে আদায় কৰিবলৈ চেষ্টা কৰোঁ, আৰু লগতে আমি সকলোৱে যাতে এই ৰাতিৰ নামাজ অৰ্থাৎ তাহাজ্জুদৰ নামাজ পঢ়িবলৈ সকলোৱে যাতে চেষ্টা কৰোঁ, নিয়ত কৰোঁ, আৰু এই নফল ইবাদত কৰাৰ ফলত আমাৰ বহুতখিনি আমি সব লাভ কৰিব পাৰিম। যদি আমি বেছি বেছিকৈ নফল ইবাদত কৰোঁ তেনেহ'লে এই নফল ইবাদত কৰাবিলাক অনৰ্থক নহয়, বেকাৰ হৈ নাযায়। ইয়াৰ বহুত বেছি আমি সব লাভ কৰিব পাৰিম সেইদিনাখন, কিয়ামতৰ দিনাখন। এইবিলাক যে আমি নফল ইবাদত কৰিছোঁ, মিজানৰ পাল্লাত আপোনাৰ মোৰ ভাৰী হৈ উঠিব। যদি আমি বেছি বেছিকৈ নফল ইবাদত কৰি থাকোঁ তেনেহ'লে সেইদিনাখন, কিয়ামতৰ দিনাখন মিজানৰ পাল্লাত অৰ্থাৎ যে আপোনাৰ মোৰ সন্মুখত হাতত তুলি দিয়া হ'ব বা হাতত তুলি দিয়া হ'ব আপোনাৰ মোৰ আমল নামা, আৰু যদি আমি এই আমল নামা কমি যায় তেনেহ'লে আপোনাৰ মোৰ হিচাপ কিতাপ বহুত কঠিন হৈ পৰিব। আৰু এই আমল নামা আমি যাতে ভাৰী কৰিব পাৰোঁ, কেতিয়া ভাৰী কৰিব পাৰিম? যেতিয়া আমি দুনিয়াৰ বুকুত থাকি আল্লাহৰ হুকুম বিধান মানি চলি লগতে নফল ইবাদত কৰি আমাৰ মিজানৰ পাল্লা অৰ্থাৎ আমল নামা যাতে ভাৰী কৰি ল'ব পাৰোঁ, তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব ইনশাআল্লাহ।